প্ৰিয় দৰ্শক, আজিৰ এটি অন্য নতুন কাহিনীলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম এটি ৰোমান্টিক ৰহস্যময়ী গোপন প্ৰেমৰ কাহিনী। ভিডিঅ'টো দেৰি নকৰি বলক আৰম্ভ কৰোঁ, আৰু পোনপ্ৰথমবাৰ যদি আমাৰ চেনেলত আপোনালোকে ভিজিট কৰিছে তেনেহ'লে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে এটি লাইক কৰিব। ৰাহুল আৰু ৰাণী আৰু বাপুৰ গোপন এটি কাহিনী। এখন চহৰ মাজমজিয়াত এখন ধুনীয়া অট্টালিকা আছিল। তাত আছিল এজন সুন্দৰ সহজ স্বভাৱৰ যুৱক। তেওঁৰ নাম আছিল ৰাহুল। ৰাহুল এগৰাকী সাধাৰণ চাকৰিৰ মানুহ। প্ৰতিদিনা পুৱা 10 বজাত অফিচলৈ যায় আৰু আবেলি নিতৌ 5 বজাত ঘৰলৈ উভতি আহে। তেওঁৰ জীৱনৰ সুখময় আছিল কিয়নো তেওঁৰ সৈতে আছিল তেওঁৰ সপোনৰ ৰাণী। ৰাণী আছিল ফৰকাল গা, দীঘল চুলি, ডাৱৰীয়া চকুৰ এটি অপূৰ্ব নাৰী। তেওঁলোকৰ দাম্পত্য জীৱনত শান্ত নাছিল যদিও এটি কথা আছিল, তেওঁলোকৰ কোনো সন্তান নাছিল। এই সন্তানৰ অভাৱতে ৰাণীৰ মনৰ ভিতৰত এটি অল্লেখ শূন্যতা জন্ম লৈছিল। প্ৰতিদিনা পুৱাই বাপু নামৰ এটি সুন্দৰ গাঁৱলীয়া যুৱক গাখীৰ দিবলৈ আহে। বাপু আছিল কলাহীয়া দেহৰ, পকা পকা হাঁহিৰ মানুহ। তেওঁৰ হাঁহিত আছিল এক আকৰ্ষণীয় শক্তি। এনেকৈ দিনে দিনে অহা যোৱা কৰোঁতে ৰাণী আৰু বাপুৰ মাজত কথা বতৰাৰ পৰা হাঁহিৰ মাজত চোৱাচিত আৰম্ভ হয়। ৰাহুলৰ ব্যস্ত জীৱন আৰু ৰাণীৰ একাকিত্ব দুয়োটা মিলি ৰাণীক অলপ অলপকৈ বাপুৰ ফালে আকৰ্ষিত কৰি তোলে। এদিন ৰাহুলৰ অফিচৰ কামত বেছি দেৰি হোৱাৰ সুবিধা লৈ ৰাণীয়ে বাপুক ৰন্ধন ঘৰখনত চাহ খাবলৈ মাতিলে। চাহৰ কাপত লগাই লগাই হাঁহি ধেমালিৰ মাজত দুয়ো একে ঠাইত ওলাই আহে। চকুত চকু হাঁহি ভাৱ আৰু অলপ অলপকৈ দুয়োৰে মনৰ গোপন সম্পৰ্কৰ বান্ধ পাই গ'ল। তেওঁলোকে প্ৰতিদিনা ৰাহুলৰ অনুপস্থিত লুকাই চুৰি মিলিত হ'বলৈ ধৰিলে। এই সম্পৰ্ক গোপন হৈ বহুত দিন চলি থাকিল। পঢ়া শুনা কৰা ৰাণী অলপ অলপকৈ নিজৰ মনৰ যন্ত্ৰণা এই সান্নিধ্যত পাহৰি যাব ধৰিলে। বাপুৰো নাৰীৰ সৌন্দৰ্য আৰু মৰমত বান্ধনি পৰিল। এদিন ৰাণীয়ে নিজৰ গৰ্ভৱতী হোৱাৰ কথা ৰাহুলক ক'লে। ৰাহুল সুখৰ কান্দোনত বুকু ভিজালে। তেওঁ কয়, ৰাণী, আমাৰ ঘৰখনত অৱশেষত হাঁহি বাজিব আৰু আমাৰ জীৱন সম্পূৰ্ণ হ'ব। তেওঁ সন্তানৰ অপেক্ষাত দিন গণিবলৈ ধৰিলে। কিন্তু বিধিৰ লিখনি যে বেলেগ আছিল সেইটোতো কোনেও নাজানিছিল। এদিন বিশেষ কামৰ বাবে ৰাহুল লৰালৰিকৈ অফিচৰ পৰা ঘৰলৈ উভতি আহিল। ঘৰৰ ভিতৰত মনে মনে চাপি চাপি খোজ দিছিল। বেডৰুমৰ পৰা দুৱাৰ আধা খোলা আছিল। ৰাহুল চকু জুৰি খুলি চালে, কি দেখা পালে? ৰাণী আৰু বাপুৰ বিচনাৰ ওপৰৰ বুকুৰ মাজত হাত সোমাই শুই আছে। দৃশ্যটো দেখিয়ে ৰাহুলৰ গোটেই পৃথিৱী থমকি গ'ল। মাথো দুটা চকু, দুটা হাত কঁপি কঁপি উঠিল। তেওঁ ৰাণীক আৰু বাপুক কিবা ক'বলৈ চেষ্টা কৰিলে, কিন্তু মুখত শব্দ নুফুটিল। অৱশেষত গগন বিদাৰী হাঁহিৰে গালি পাৰিলে। চকুত জুই, মুখত বিষ। ৰাহুলে চিঞৰিলে, তুমি মোৰ বিশ্বাস ভাঙিলা। ৰাণী, মোৰ জীৱন নষ্ট কৰিলা তুমি ঘৰ সংসাৰ শেষ কৰিলা। কোনো বাধা অসুবিধা নোহোৱাকৈ ৰাহুলে ৰাণী আৰু বাপুক ঘৰৰ পৰা উলিয়াই দিলে। ৰাণী আৰু বাপুৱে ভাবিলে, যদি এনেই একেলগে হ'বলৈ ভাগ্য আছিল তেন্তে আনুষ্ঠানিকভাৱে বিয়া পাতি নতুন জীৱন আৰম্ভ কৰাই ভাল হ'ব। সেয়া চিন্তা কৰি দুয়ো বিবাহ বন্ধনত আবদ্ধ হ'ল। ইফালে ৰাহুলেও নিজৰ জীৱনত আগবাঢ়িবলৈ স্থিৰ কৰিলে। অফিচৰ এগৰাকী স্নেহময়ী সদয় হৃদয়ৰ ছোৱালী নিগ্ধাৰ সৈতে বিয়া পাতিলে। নিগ্ধাই ৰাহুলক নতুন আশাৰ পোহৰ দেখুৱালে। ৰাহুলে পাহৰি যাবলৈ চেষ্টা কৰিলে অতীতৰ বেদনা আৰু নিজৰ জীৱন নতুনকৈ আৰম্ভ
কৰিলে। বিশ্বাস যেতিয়া ভংগ হয় তেতিয়া কেৱল বেদনাই নতুন পথো মুকলি হয়। যি নাযায় তাক এৰি দিয়ে, আগলৈ বঢ়া এটাই জীৱনৰ সত্য। সুখ কেতিয়াবা পৃথক পৃথক পথত লুকাই থাকে, কেৱল সাহসৰ প্ৰয়োজন হয় নতুন পথ আঁকিবলৈ। প্ৰিয় দৰ্শক, আজিৰ এই কাহিনীটো আপোনাৰ মনত কেনে লাগিল নিশ্চয় কমেণ্ট কৰি জনাব। পুনৰ আকৌ লগ পোৱাৰ আশা থাকিল, আৰু পাৰিলে এটি লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।